বন্ধুসকল, আমি জানো যে আচাৰ্য বুলি ক'লে শংকৰদেৱ শিশু বিদ্যানিকেতনবিলাকৰ স্কুলত যি পঢ়ায় তেখেতলোকক নিকেতনত পঢ়ুৱাসকলক আমি আচাৰ্য বুলি কওঁ। কিন্তু সেই আচাৰ্য কি বহুতে বুজি নাপায়। ঠিক তেনেধৰণৰ এটা কথা এজনৰ মুখে আপোনালোকে জানকচোন। এতিয়া আচাৰ্য কথাটো যে মই আপোনাক ক'লোঁ, এতিয়া আপুনি আচাৰ্য কথাটো ধুনীয়াকৈ কওকচোন, আপুনি কি পাইছিলে? মানে মই আপোনাৰ বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ। তো যাওঁতে মোৰ মামাৰ ল'ৰাই তেখেতে শিক্ষকতা কৰে, আচাৰ্য। আমি আচাৰ্য বুলি ক'লে সেইটো বুজাওঁ, মানে ভাবোঁ, বুজি পাওঁ। তাৰপিছত আপোনাৰ যাওঁতে এনেকুৱা হ'ল, পাতি আছে মানে এজন মানুহ আৰু এজনী মানুহে পাতি আছে যে আচাৰ্য মামাৰ ল'ৰাটো তেতিয়া সেইখন সময়তে সোমাই আহিলে। সুধিছে মানে আচাৰ্য আহিছে বুলি সিহঁতৰ সৰু ছোৱালীজনীয়ে ক'লে, যিখন ঘৰত আছিলোঁ। এতিয়া কওঁতে কৈছে হেৰি আচাৰ্য মানে কি, আচাৰ্য মানে কি এনেকৈ কৈছে। কৈছে কওঁতে এনেকৈ কৈছে হেৰি ল'ৰাটোৱে কৈছে তই আচাৰ্য মানে চিনি নাপাওঁ। কৈছে কি, ওচৰতে মানে তামোলৰ বটাটো আছিল। তই কৈছে আচাৰ্য মানে তই চিনি নাপাওঁ নেকি? কৈছে কি, মই পাওঁ, এই চেধা টেমাটোৰ কথা কৈছে। এতিয়া 2020তো যে এনেকুৱা মানুহ আছে, সেইটোৱে আমি মানে সেইটো ভাবিবলগীয়া। এনেকুৱা সভ্যতা পোহৰ নপৰা মানুহ আছে। আচাৰ্য বুলি ক'লে আচলতে আমি নিকেতন বিলাকক যিসকলে শিক্ষকতা কৰে তেখেতলোকক আমি আচাৰ্য বুলি কওঁ। যিবিলাকে তেওঁৰ শিক্ষা গ্ৰহণ কৰে তেওঁলোকে আচাৰ্য প্ৰণাম বুলি কয় দেখাৰ লগে লগে। সেই মানুহগৰাকী চাওক, আজিৰ দিনত, আজিৰ তাৰিখত 2020 চনত মানুহ গৈ চন্দ্ৰ পালেগে, কিন্তু আচাৰ্য বুলি চেদা বুলি ভাবিছে। আচাৰ্যটো চেদা। চাওক, ধন্যবাদ, আজিলৈ ইমানেই।